নিজে MCLA হৈ আছে, এতিয়া আৰু MLA লাগে থাক, কিমান লাগে? সব গাড়ী থাকে, সব প্রস্তুত, কিন্তু এই নাই আমাক খবর দিত দিব নাজানে। এপ্লিকেশন দিয়াটো এতিয়া ৰাজনীতিত আহিছে, ঠিকে পাব দিয়কচোন। কিবিলাক কথা কয় মানুহবিলাক, জাম্বা নিচিনা কথা কয়। আজি কোকৰাঝাৰ জইণ্ট চিটিং ইয়াত সকলো ওমেন, ইয়থ, BSU আৰু যিমান চেল কমিটি আছে, বেংগলী হওক, ৰাভা হওক, গাৰো হওক বা মাইনৰিটি হওক, চবে লৈ পেলাই ডিষ্ট্ৰিক্ট লেভেলত জইণ্ট চিটিং। এই জইণ্ট চিটিঙত আমাৰ এই অতি সোনকালে যিহেতু 20 তাৰিখৰ ভিতৰত ফাইনাল যিটো কেণ্ডিডেট আৰু চিট সেইটো ফাইনাল হৈ যাব। এই কথাবিলাক আমি জনাইছোঁ। তথাপিও যেহেতু ইলেকশন খেলিব NDA হিসাবে, মুছলপুৰত আমাৰ NDA কেণ্ডিডেট থাকিব যিহেতু, সেই হিচাপত মই আগতীয়াকৈ আপোনালোকে সমষ্টি ৱাইজত ইলেকশন ষ্টেণ্ডিং কমিটিটো বনাই ল'ব পাৰিব, বনাই লওঁ। যিহেতু আমাৰ PMB মিটিংটো 19 তাৰিখ ইভিনিং নহ'লে 20 তাৰিখ ৰাতিপুৱা হ'ব, সময় নাই। 23 তাৰিখে সব প্রস্তুত, কিন্তু এই নাই আমাক খবর দিত দিব নাজানে। তো আমাৰতো ফাইনাল হ'ব 19 তাৰিখত ইভিনিঙত ডিক্লেয়াৰ দিব, ফাইনাল কেণ্ডিডেট ডিক্লেয়াৰ দিব। 19 তাৰিখত বাই চান্স যদি নোৱাৰে 20 তাৰিখ কিন্তু ৰাতিপুৱা হ'ব পাৰে। এইবিলাক পিছত সুধিবি, এইবিলাক পিছত। কোন বিৰোধী? বিৰোধী নাই, UPPLতো NDA আছে, কোন বিৰোধী? নাই, ইহঁতেতো খালি গাদীহে লাগে। খোৱা সময়তো আমি বড়ো জাতিৰ কাৰণে এনেকুৱা কৰিম, এনেকুৱা কাম কৰিম বুলি কয়, কিন্তু ক'ত কৰিছে প্ৰমোদ বড়োই? এতিয়া ৰাজ্যসভা MP হৈ গ'ল আৰু নিজে MCLA হৈ আছে, এতিয়া আৰু MLA লাগে থাক, কিমান লাগে? সব গাড়ী থাকে লাগে, কাকো চিনি নাপায় প্ৰমোদ বড়ো। আপুনি ধৰি লওক, মই 19 তাৰিখ বুলি কৈ আছো, কিন্তু 20 তাৰিখত মই কৰিম ফাইনাল। কিন্তু NDA প্ৰমোদ বড়োই NDA যদি আছে 15টা দিব নালাগিছিল। ইহঁতে NDA বুলি হাইকমাণ্ডটো NDAৰ কিবাটো নেতৃত্বতে বিজেপিৰ লগত আলোচনা কৰি ইহঁতে চিট ল'ব লাগিছিল। আমিতো আজিও মই নকম BPF ইমানটা চিট পাইছে বুলি, আজিৰ দিনতো মই ক'ব নোৱাৰে, জানে ইমানটা চিট পাব বুলি মই আজিৰ দিনতো ক'ব নোৱাৰে। মুঠতে 20 তাৰিখত আপোনালোকে ফাইনাল কেণ্ডিডেটৰ নাম আৰু চিটটো পাই যাব। এনেকুৱা দুবাৰ তিনিবাৰটো হ'বই, আপুনি বাক্সা এছেম্বলি হিচাপে একবাৰ পাবই, আৰু ইয়াৰ পিছত মানাস হিচাপে পাব, তামুলপুৰ হিচাপে পাব, গড়েশ্বৰ হিচাপে পাব। 15টা সমষ্টিত 15টা ডাঙৰ দিছপুৰ চলো যাত্ৰা আমাৰ আকৌ হ'ব। UPPLৰ পৰাতো আমি লোৱা নাইহে, আহিবৰ কাৰণে মেলা প্ৰেচিডেণ্ট। এইফালে UPPLৰ প্ৰেচিডেণ্ট হ'ল প্ৰমোদ বড়ো, সেই দুইজনহে জানে। মইতো BPF দলৰহে পেঞ্চাৰ দিছে, দিয়া নাই, দিব নিদিব, ইয়াৰ কি মোক সোধে? নিজা দল, নিজা ষ্ট্ৰেটেজি থাকে, বাছ।